মহাপুৰুষ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ 524 সংখ্যক গৰখীয়া সভা মহোৎসৱৰ আৰম্ভ হৈছে। আমাৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী আছিল থান সত্ৰৰ ধৰ্মধ্বজা উত্তোলন। এই ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ থান সত্ৰৰ স্থায়ী সভাপতি মাননীয় কামেশ্বৰ দাস ডাঙৰীয়াই। তাৰপিছতে আমাৰ মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন হয়। উন্মোচক আছিল গড়েশ্বৰ সমষ্টিৰ MCLA মাননীয় পবিত্ৰ বড়ো ডাঙৰীয়া। আৰু ইয়াৰ পিছত আমাৰ মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন আছিল। মন্দিৰৰ দ্বাৰ উন্মোচন কৰে মাননীয় উত্তম নাৰ্জাৰীদেৱ আৰু বন্তি প্ৰজ্বলন কৰে মাননীয় দয়াল দাস ডাঙৰীয়াই। ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান আছিল আৰু এই স্মৃতি তৰ্পণ অনুষ্ঠানত অংশ লয় শ্ৰীমতী সুমিত্ৰা নাৰ্জাৰীদেৱ আৰু জলতি ডেকা ডাঙৰীয়াই। থান সত্ৰৰ স্থায়ী কিছুমান পৰম্পৰা আছে। সেই পৰম্পৰা অনুযায়ী ওজা ঢুলীয়া নামপাৰ্টি এইবিলাক আমাৰ আছে। আমাৰ এই থান সত্ৰত আচলতে 8খন ৰেভিনিউ ভিলেজ আছে, 24টা চুবা। কিন্তু এই চুবাৰ উপৰিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বৃহত্তৰ অঞ্চলটোত আহি সমাগম হয়। আমাৰ চাওক, আমাৰ যিখন বাণিজ্য মেলা অনুষ্ঠিত হয় 20 বিঘা মাটিৰে আৱৰা। কিন্তু আমাৰ দুৰ্ভাগ্য কি, আমাৰ যিমান বিপণী আহি ইয়াতে দোকান দিব লাগিছিল তাতকৈ 3 গুণ বিপণী আহে, যাৰ ফলত 2 গুণ বিপণী ইয়াৰ পৰা ঠাইৰ অভাৱত যাব লগা হয়। সেইটোৱে আমাৰ মানে ভক্তা সমাগমটো আপুনি চাব, আপোনালোকৰ চেনেলবিলাকে চাব। আমি আশা কৰিছোঁ এইবাৰ 10ৰ পৰা 15 লাখ কমেও ভক্ত সমাগম হ'ব ইয়াতে। আমাৰ দিনৰ ভাগত কম হয়, কিন্তু ৰাতি খুব বেছি ভক্ত হয়। পৰম্পৰা অনুসৰি কি লোকবিশ্বাস আছে ইয়াত যে ইমান মানুহ আহে, কি বিশেষ মাহাত্য আছে? মাহাত্য মানে আমাৰ ইয়াতে আছে, আমাৰ আচলতে যিহেতুকে এইখন গৰখীয়া সভা, এই গৰখীয়া সভাত যদি ঠগী নৈবদ্য আগবঢ়ায় তেখেতসকলৰ মনোবাঞ্ছা পূৰণ হয় বুলি ভক্তসকলে অতি পূৰ্বৰ পৰাই বিশ্বাস কৰি আহিছে কাৰণে ইমান জনসমাগম ইয়াত হয়। এইখিনি